নমস্কাৰ বন্ধু বান্ধৱীসকল, আশা কৰোঁ সকলোৰে ভাল। আজি মই আপোনালোকলৈ লৈ আহিছোঁ অন্য এটি ভিডিঅ'। আমাৰ ভাৰতবৰ্ষখন হৈছে এখন ধৰ্মীয় মিলনৰ ভূমি। পূৰ্ণভূমি ভাৰত হৈছে শক্তি পূজাৰ বাবে বিখ্যাত। আদিম যুগৰে পৰা ভাৰতত শাক্ত ধৰ্মৰ যথেষ্ট প্ৰভাৱ আছে। উত্তৰ পূৰ্বাঞ্চলৰ ৰাজ্য অসম হৈছে শক্তি পূজাৰ বাবে বিখ্যাত এখন ৰাজ্য। ভাৰতত ৫১টা শক্তিপীঠৰ ভিতৰত কামাখ্যা শক্তিপীঠ এখন জনপ্ৰিয় শক্তিপীঠ। ই গুৱাহাটীৰ নীলাচল পাহাৰত অৱস্থিত। এই কামাখ্যা ধামতেই প্ৰতি বছৰে আহাৰ মাহত অম্বুবাচী মেলা পালন কৰা হয়। এই মেলাত দেশ বিদেশৰ হাজাৰ হাজাৰ ভক্তৰ সমাগম ঘটে। এই মেলাৰ মহত্ব কেৱল অসমতেই সীমাবদ্ধ হৈ থকা নাই, ই সমগ্ৰ বিশ্বতেই প্ৰসাৰিত আৰু প্ৰচাৰিত হৈ পৰিছে। অম্বুবাচী হৈছে প্ৰাচীন কালৰে পৰা অসমত চলি অহা এক ধৰ্মীয় উৎসৱ। প্ৰত্যেক বছৰে আহাৰ মাহত এই উৎসৱ পালন কৰা হয়। হিন্দু লোকবিশ্বাস অনুসৰি আহাৰ মাহত মৃগশিৰা নক্ষত্ৰৰ ৩টা পদ শেষ হলে পৃথিৱী বা ধৰিত্ৰী মা ঋতুমতী হয়। সন্তান সম্ভৱা নাৰী যিদৰে ঋতুমতী হয়, ঠিক সেইদৰে সেউজীয়া শস্যৰে ভৰপূৰ হবলৈ আই বসুমতীও ঋতুমতী হয়। এই সময়ছোৱাত মাতা কামাখ্যা বা বসুমতী ঋতুমতী হোৱাৰ বাবে কামাখ্যা ধামৰ মূল দুৱাৰ ৩ দিনৰ বাবে বন্ধ হৈ পৰে। লোকবিশ্বাস অনুসৰি এই সময়ত দেৱীৰ কুণ্ডখন এখন বগা কাপোৰেৰে ঢাকি দিয়া হয় আৰু ৩ দিন পিছত এই কাপোৰখন নিজে নিজেই ৰঙা হৈ পৰে। এই কাপোৰখন ভক্ত সমাজৰ মাজত প্ৰসাদ হিচাপে বিতৰণ কৰা হয়। ইয়াক পুৰুষে সোঁ হাতত আৰু মহিলাই বাওঁ হাতত পৰিধান কৰিব লাগে। এই ৰঙা বস্ত্ৰ পৰিধান কৰিলে মনোবাঞ্ছা পূৰ্ণ হয় বুলি প্ৰবাদ আছে। ৩ দিন পিছত ধৰ্মীয় নীতি নিয়ম অনুসৰি কামাখ্যা দেৱীক স্নান কৰাই পূজা অৰ্চনা আগবঢ়ায় আৰু মন্দিৰৰ দুৱাৰ আনুষ্ঠানিকভাৱে মুকলি কৰা হয়। এই সময়ছোৱাত কামাখ্যা মন্দিৰত ধুমধামেৰে অম্বুবাচী মেলা উদযাপন কৰা হয়। অম্বুবাচী মেলাৰ সময়ত অসমত বহুতো নীতি নিয়ম মানি চলা হয়। এই সময়ছোৱাত পৃথিৱীৰ বুকুত কৃষি কৰ্মৰ লগত জড়িত সকলো কাৰ্য যেনে মাটি চহোৱা, শস্য ৰোৱা, গছৰ পৰা ফুল চিঙা আদি নিষিদ্ধ থাকে। অম্বুবাচী মেলাৰ সময়ত কেঁচা গাখীৰ খালে বছৰটোত সৰ্পই দৰ্শন নকৰে বুলি এক জনবিশ্বাস আছে। এইকেইদিনত হিন্দু ধৰ্মৰ লোকসকলে কোনো ধৰণৰ মাংগলিক কাৰ্য সমাপন নকৰে। ঘৰত থকা উপাসনা ক্ষেত্ৰ, নামঘৰ বা মন্দিৰ আদিতো প্ৰৱেশ নকৰে আৰু ধূপ চাকি নজ্বলায়। অম্বুবাচী মেলাক নামনি অসমত আমতি বা আমেতি আৰু উজনি অসমত ইয়াক হাত লগা বুলি কোৱা হয়। অম্বুবাচী মেলা সমাপ্ত হোৱাৰ লগে লগে সকলো লোকে ঘৰে ঘৰে সকলো বাচন বৰ্তন, কাপোৰ কানি, ঘৰ দুৱাৰ পৰিষ্কাৰ কৰে আৰু শান্তি পানী ছটিয়াই শুদ্ধি কৰে। তাৰ পাছতহে সকলোৱে নিজৰ নিজৰ নামঘৰ আদিত প্ৰৱেশ কৰি ধূপ চাকি জ্বলায়। এই সময়ছোৱাত আপুনিও এইবোৰ নিয়ম মানি চলে নে নচলে কমেণ্টত নিশ্চয় জনাব। আৰু ভিডিঅ'টো যদি চাই ভাল লাগিল তেন্তে লাইক, কমেণ্ট আৰু ছাবস্ক্ৰাইব কৰি দিব। ধন্যবাদ।